হেই মোৰ পৰিয়ালবৰ্গ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আৰু আজি ৰাতিপুৱা মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মালভোগ কলৰ পৰা। এয়া হৈছে আমাৰ ঘৰতে লগা মালভোগ কল, একদম ধুনীয়া হৈছে, একদম বহুত মোটা মোটা হৈছে। আৰু কলকেইটা গছতে পকি গ'ল, সেইকাৰণে পূৰা ফাটি গৈছে কলকেইটা। আৰু দেউতাই কয় কল হেনো গছত পকাই খাব লাগে, তেতিয়া ভিটামিন বেছি থাকে। আৰু এইফালে কল খায়ো চালোঁ, বহুত বেছি সোৱাদ, কাৰণ একো সাৰ নিদিয়া হয় আৰু ঘৰৰে গোবৰ চোবৰ দি পেলাই হোৱা কল, সেইকাৰণে বহুত সোৱাদ হৈছে। আৰু এই কলত পূৰা ভিটামিন আছে, সেইটো মই গেৰেণ্টি দিব পাৰোঁ। আৰু এইফালে খাই মেলি বহুত বেছি ৰ'দ দিয়া নাই যদিও গৰমটো খুব বেছি দিছে, সেইকাৰণে বোলো অলপ পিছফালে বহোঁ বাগানতে। এইকাৰণে হাতত লেটেকু তিনিটা লৈ এতিয়া বহিবলৈ আহিছোঁ। এইফালে লেটেকুটোক চেলাই ল'লোঁ, এতিয়া খাম। আৰু এইফালে বতাহ দি আছে, ইমান ধুনীয়া লাগিছে এই জেগাখিনিত বহি, পূৰা বতাহ লাগি আছে। আৰু এইফালে গধূলি হ'ব হ'ল, এইফালে বা ভাগিনকেইটাৰ লগত অলপ বোলো আমাৰ কাষতেই থকা নদীটোলৈকে যাওঁ, সেইকাৰণে অলপ গ'লোঁ। কাৰণ বহুত বেছি ভাল লাগে নদীটোত গৈ আচলতে, কাৰণ নদীটোতে আছে এখন ধুনীয়া ৰেষ্টুৰেণ্ট। আৰু এই নদীটো হৈছে আমাৰ ঘৰৰ কাষতেই থকা একদম কুলসী নদী। আৰু ৰেষ্টুৰেণ্টখন এইখন, আপোনালোকে যদি বিচাৰে আহিব পাৰে, খুব ধুনীয়া লাগে আহি। আৰু ভিউটো দেখিছে নে কি ধুনীয়া। সেইফালে ইহঁতকেইটাই পূৰা ফূৰ্তি পাইছে, ইহঁতে খেলি আছে। ইহঁতক খেলিব দি ময়ো অলপ ইহঁতৰ লগতে কিবা কিবি ধেমালি কৰিলোঁ, নদীটোত পানী খচিলোঁ, এইবিলাক কৰি মেলি। আৰু তাৰপিছত কি ৰেষ্টুৰেণ্টত গৈছোঁ যেতিয়া কিবাটো খাবই লাগিব নহয় জানো, কিবা কিবি অলপ খাই পেলাই ঘৰলৈ ঘূৰি আহিলে।